Hello viewers, welcome back to our channel. আৰু আজি ভাবিলে এটা নতুন ব্লগ ষ্টাৰ্ট কৰোঁ আৰু আজি দিনটো এক্টিভিটি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে আজি কৰিবলগীয়া বহুতখিনি কাম আছে। আজি হৈছে 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আৰু সেয়ে ইহঁতক আমাৰ অকমানি দুটা স্কুলৰ পৰা কিবা টাস্ক দিয়া হৈছে, সেইখিনি আজি আমি কমপ্লিট কৰিম। হাই কৈ দিয়া, কৈ দিয়া হাই কৈ দিয়া। মই নকয় বুলি ভাবিছিলোঁ, ধুনীয়াকৈ কৈ দিছে। আৰু কিবা কিবি টাস্ক দিয়া হৈছে, সেইখিনি কমপ্লিট কৰিম। 12টা বজাৰ আগতে কমপ্লিট কৰিব লাগিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। এতিয়া আমি এয়া চাহ খাই লওঁ। ৰাতিপুৱা 8টা বাজিলে। এতিয়া আমাৰ চাহত আজি অকল আছে বিস্কুট, চাহ, দুটামান মই বাদাম লৈছোঁ। বাদামকেইটা এই খাই শেষ কৰি দিলে। তহঁতৰ নিজে নাখায় সোনকালে বাদাম, বিকজ লৈ যোৱা। এতিয়া আকৌ মোৰ বাদাম মাত্ৰ মোলৈ 2টা থাকিলে, আকৌ মই বাদাম তিয়াব লাগিব। অনকালে বাদাম তিয়াই দিলে নাখায়। আজি আকৌ মোৰ অকলে তিয়াই আনিলোঁ, খাই থৈ দিলে। এতিয়া বছ চিম্পুল চাহ, আমি ৰাতিপুৱা সদায় চিম্পুল চাহে খাওঁ। বিস্কুট খাইছানে? চাকল বিস্কুট দে। এইটো চাকল, চাকল 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 দে। চাকল বিস্কুট এটা দি দে ইয়াৰ পৰা উলিয়াই। এইটো আজি চাকল বিস্কুট। ল, এইটো হয় নহয়? আজি ঋষি চাকল বিস্কুট খোৱা মন আছে। চাকল দিয়া, দিয়া চাকলো দিয়া। কেলৈ লগাই আছো পঢ়িব টাইমত? দিয়া 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 দিয়া, চাকলো দিয়া দিয়া। খোৱা, তুমি বহি লোৱা, বিচনাত বহি লোৱা। আৰু লাগিব নি? আৰু লাগে জানো? হ'ব, এইকেইটা খাই লোৱাচোন। বিস্কুটৰ পাহাৰ বনি আছে, তথাপিতো তাৰ দাম নপৰে। আমাৰ ইয়াতে আজি বহুত বৰষুণ দিছে। আজি নহয়, আৰু আজি বহুত দিনৰ পৰা বৰষুণেই দি আছে। মাজতে 2-এদিন ৰ'দ দিছিলে। আৰু বৰষুণ দিয়াৰ ফলত মোৰ ফুলবিলাক যে চব মানে গেলিব ধৰিছে। ইমান বেয়া লাগিছে। ভিতৰত আনি থ'বলৈ উপায় নাই, বাহিৰত থ'লেও পানী পৰে। আৰু একচুৱেলি বৰষুণটো ভালেই পাওঁ, কিন্তু বহুত বেছি হ'লেও কেতিয়াবা বেয়া লাগে, বহুত অসুবিধা হয়। গতিকে এতিয়া আমি খাই লওঁ ভাত। আৰু ভাত খোৱাৰ পাছত আমি আজি ধেৰ এনভাইৰনমেণ্টৰ ওপৰত প্ৰজেক্ট বনাব আছে, সেইখিনি বনাম। নিশ্চয় বনাবা নাই প্ৰজেক্ট? তোমাক প্ৰজেক্ট বনাব দিছে নহয় মিছে? বনাবা নাই? য়েছ। এয়া ভাত খাই লওঁ। এইটো তোমাৰ ভাত। আৰু আজি ভাতত কি কি আছে আপোনালোকে দেখাই দিওঁ পটককৈ। আজি ভাতত আছে এইটো ভাতকেৰেলা ভাজি, বেঙেনা, ৰঙালাও ভাজি, আমৰ আচাৰ, আৰু আছে দাইল। আজি এতিয়া ভাত খাই লওঁ। সেয়া এনেকৈ সজাই দিলে সিহঁতে বহুত ভাল পায়। কি কি আনিলি? এয়া ৰখিবা, এখন দুভাগ কৰিব লাগিব। এনেকৈ বাটাৰফ্লাই বনাব লাগিব। ৰিচিভ পাৰিব নাই? কি পাত আনিলি? মোক কেঁচি মই বিচাৰি পোৱা নাই ৰাতিপুৱাৰ পৰা। ঋষি চোৱা, এতিয়া আমাৰ ঋষি গা চা ধুই ধুনীয়াকৈ আজৰি হ'ল। ঋষি হাই কৈ দিয়া এবাৰ। ঋষি গীতাখন উঠাই ল, গীতাখন উঠাই ল, পৰি যাব মূৰত। ছাইডত থৈ আহ। এতিয়া আমাৰ ঋষিয়ে বনাব স্কুলৰ প্ৰজেক্ট, হয়নে? কি ঋষি? ঋষি বাটাৰফ্লাই বনাবা নেকি? ঋষি মোৰ দেখি চাবলৈ সময় নাপায়। এখন ঋষিৰ দেই, ঋষি ইয়াত পাত লগাব। ইয়াত তুমি বাটাৰফ্লাই বনাবা, ইয়াত ৰণী দাদাই বনাব। তুমি ৰণী দাদাৰ পৰা চাই চাই বনাবা দেই। কেঁচি নালাগে সি চুবলৈ, হাতত লাগিবলৈ। সৰু ল'ৰা ছোৱালী কেঁচি নোচোৱে নহয়। আচলতে প্ৰজেক্টটো ঋষি হয়, কিন্তু ৰণী অলপ হেল্প কৰি দিছে, কাঢ়ি নোৱাৰে নহয় ঋষিয়ে, হয় নহয় ঋষি? আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক এইবোৰ দিয়াৰ কাৰণে খুব ভাল হৈছে। সিহঁতে মানে প্ৰজেক্টবিলাক কৰি পেলাই সিহঁতে শিকিব পাৰিব। এইবিলাকৰ পৰা সিহঁতৰ এৱাৰনেছ এটা আহিব এনভাইৰনমেণ্টৰ প্ৰতি। চ' ৱাও, মজা বনাইছে ৰণীয়ে। ঋষি তুমি বনোৱা, ঋষি কৰা, ৰণী দাদাৰ নিচিনা কৰা। ঋষিক দি দিয়া, ঋষিক দেখাই দিয়া কেনেকৈ কৰিব লাগে। butterfly.
বাটাৰফ্লাই ভালে হৈছে দেই ঋষি আমাৰ ঋষিও পাইছে অকণমান ঋষিক জেগা দিয়া আকৌ ঋষি এইবোৰ ঋষিক জেগা দিলেহে ঋষিয়ে পৰিব ঋষি কওঁ কি পাত এইটো মচন্দৈ পাত নি গুলাৰ মাছে মচন্দৈ গুনাইছে হয় নে নুগুন্ধাবি এই চিচিঙি পেলালে পাত পাতটো ইমান কোমল আকৌ ঋষিয়ে চুট নে ছিগি গৈছে ঋষি বাটাৰফ্লাই বনোৱা আকৌ ঋষিয়ে বনাই আছে বাটাৰফ্লাই বা এইটো ঋষি বাটাৰফ্লাই ধুনীয়াকে বনাইছে নকৰিবা ঋষিয়ে বনাইছে কেলে লৰাই দিলা এইটো বাটাৰফ্লাই মূৰটো নেকি এইটো বাটাৰফ্লাই পেটটো পিঠি এইটো পাখি নেকি ঋষিয়ে ধুনীয়াকৈ বনাইছে আমাৰ ঋষি কিমান ধুনীয়া বনাইছে মস্ত বনাইছে দেই ঋষিয়ে গুড বয় ঋষি হেণ্ডশেক এটা হাই ফাই ঋষি হাই ফাই এইয়া হেণ্ডশেক ভাল ল'ৰা পেন কেলে আঁকিব নালাগে আঁকিব নালাগে এণ্টেনা হেৰিয়ে দি দে লতা আছে নহয় গছৰ লতা এই যে নল টেঙা কোমোৰা লতা দিব পা নাযাবা ঋষি মানুহ এইটো কি ডান্স চ' হৈ গ'ল চব বস্তু ৰেডি হৈ গ'ল এতিয়া জাষ্ট কি কৰিব লাগে আঠা লগাব লাগে ঋষি বাটাৰফ্লাইটো বহুত ধুনীয়া হৈছে দেই ঋষিয়ে পাইছে তুমি একদম কাটিহে লগাইছা ঋষি দিছে নাকাটাকে কি ধুনীয়া বাটাৰফ্লাই বনাই দিছে সেইটো ইয়াৰ ঋষিয়ে জানে চোৱা ক'ত দিব লাগে ঋষিয়ে জানে এইকেইডাল তোমাৰ এণ্টেনা তুমি দিয়া এনেকে ঋষি ইমান ধুনীয়াকে কৈছে ঋষি কিমান ধুনীয়া কৈছে দেখিছেনে নাই আমাৰ ঋষি কম নহয় দেই আমাৰ ঋষি কম নহয় ঋষি দা গ্ৰেট বা এইটো ঋষি নি অকমান ধুনীয়া বনাইছে এতিয়া ঋষি আঠা লগাই দিলে হৈ গ'ল এতিয়া আমাৰ ইহঁতে বনাই আছে বাটাৰফ্লাই আজি এনভাইৰনমেণ্টেল প্ৰজেক্ট হয় নহয় দেখা তুমি বনাও না বাটাৰফ্লাই পাপা খালে আজি দেৰি আছে আজি নতুন এছপি দিলে নহয় এইটো আঠা নহ'ব নি কিন্তু সেই কাগজখন ফাটি যাব এইটো প্লাষ্টিকৰ লগীয়া আঠা হয় গৰম হট গ্লু হয় গৰম আঠাটা লৈ আনগে আকৌ তেতিয়াহ'লে মেটেলিক আঠা হয় মানে দোকানৰ পৰা ডিব্ৰুগড় দোকানৰ পৰা লৈ আনগে পটককৈ চাইকেলখন লৈ চাইকেল লৈ যাব চাইকেল নালাগে তেতিয়াহ'লে খোজকাঢ়ি ইমানটো কেনেকৈ যাব অকলে ই আনকালে যাইছো নালাগে তেলে পাপা খালে দেৰি স্কুটিখন লৈ পঠিয়াই দিম স্কুটি লৈ মই নিদিওঁ তাৰপিছত যাবলৈ ল'ৰা ছোৱালী বনাই আছে বাটাৰফ্লাই এতিয়া মই অকণমান কাম দুটামান কৰি লওঁ
ফাইনেল লুক ৰেচি অ পানী পাইছে পানী স্কুল হাতে ৰাখ দে ৰেচি আমি নি বলাছা অনি কি বুজাছা হাই কই দে হাই কই হাই সুবালে দি দে গুড আরা দি দে ভিয়া বহুত ভাল দে ল বহুত ভাল ল আমাৰ ইসি বহুত ভাল ল হয় না হয় ইয়েস ভাল ল এতিয়া খুলে বেছি খুলে আৰু ৰণীয়েও তাৰ প্ৰজেক্টটো কমপ্লিট কৰিলে ৰণী প্ৰজেক্টটো কি আছিলে ৰণী এটা ড্ৰয়িং কৰিলে ৰণীৰ প্ৰজেক্ট ৰণী আঁকিছে আৰু আৰু ময়ো এতিয়া এটা ভিডিঅ' শ্বুট কৰোঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম হেল্ল' ভিউৱাৰ্ছ এতিয়া সন্ধিয়া 7:30 বাজিলে আৰু আমাৰো চাহ খোৱাৰ সময় হ'ল আজি চাহত লৈ এতিয়া বনাই নিলোঁ আলু পৰঠা আৰু লাল চাহ ইহঁত দুটালৈ আনিলোঁ প্ৰটিন ড্ৰিংক আনিছোঁ আৰু ৰণীয়ে আজি এটা বনাই আছে এজনকৈ আইৰণ মেনৰ পৰ্ট্ৰেইট বনাই আছে আৰু ইয়াৰ যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোৰ লিংক মই আমাৰ চেনেলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে আপোনালোকে চাব পাৰিব আৰু ইয়াৰ তেতিয়াহ'লে আমি এতিয়া চাহ খাওঁ আৰু আজি ভিডিঅ'টো আমি ইমানতে সামৰোঁ নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ